হেলমেটটো হেলমেটটো আরে 3 বার লগাইছে 3 বার ক্যান্সেল করছে আকু আইছে এবারে মই রখাই কিনে থম তাক 4 বার হল গাইছ আজিও ৰেপিড' আৰু উবেৰ প্লাছ মাৰিম যাৰ কোনটোত কিমান বেছি ইনকাম হয় তো এতিয়া বাজিলে 8:51 তো হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিকু ব্লগছ আৰু আজি আকৌ আহিলোঁ ৰেপিড' আৰু উবেৰ মাৰিবৰ কাৰণে ভাড়া লাগছে না লাগা নাই তো গাছ ফাৰ্ষ্ট ৰাইড লাগি গ'ল 10 মিনিট ৱেইট কৰাৰ পিছত এইটো গণেশপাৰাৰ পৰা গড়চুক যাব তো 5.6 কিলোমিটাৰ আছে তো 5.6 কিলোমিটাৰ 51 আকৌ কেঞ্চেল কৰিছে মাদাৰ ইণ্ডিয়া কেঞ্চেল কৰি দিল গাইছ নটেংকিয়ে কৰি আছে আকৌ আহিছে গাইছ একবাৰ কেঞ্চেল কৰিছে আকৌ আহিছে এবাৰে মই ৰখি থাকিম নাযাওঁ কেঞ্চেল কৰিব গাইছ আকৌ এয়া কেঞ্চেল কৰিছে আরে 3 বার লগাইছে 3 বার ক্যান্সেল করছে আকু আইছে এবারে মই রখাই কিনে থম তাক 4 বার হল রখা আর ক্যান্সেল করে মারে আর ক্যান্সেল করে হ্যাঁ কল নকৰে সি যাব নিদিয়ে না খুচ বন্ধ কৰি দিয়ে আকু কেঞ্চেল কৰিব এই ইয়াতে আছে গড়চুক যাব ও গাইছ সেই ৰাইডটো কেঞ্চেল হোৱাৰ পিছত এতিয়া ৰাইড লাগিলে আৰু 10 মিনিট পিছত ধীৰেনপাৰাৰ পৰা ৰিহাবাৰী যাব 46 টকা এমাউণ্ট আছে তো কাষ্টমাৰটো পিক আপ কৰি ড্ৰপ কৰি দিওঁ 2955 46 ফাৰ্ষ্ট ৰাইডটো কমপ্লিট কৰি দিলোঁ তো 46 হৈছে আৰু অফ ৰাইড লৈ যাব লাগিব লাল কটেশ্বৰ লাগি ইয়াৰ পৰা আকৌ रूपनगर नहीं आप तो आने वाला था ना इसलिए मैंने कुछ नहीं कहा सब्जी लेना है ना हाँ बैग मैंने स्कूल में आप क्यों तो गाइस उबेर राइड এটা লাগিলে रूपनगৰৰ পৰা চানমাৰি যাব তো 45 টকা এমাউণ্ট হৈছে তো কাষ্টমাৰটো পিক আপ কৰোঁ 500 মিটাৰ দূৰত আছিলে গাইছ মনে নেকি OTP কব 0113
হৈছে না $46 46 হয় 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 46 বাইদেউ বাইদেউ হেলমেটটো हेलमेट 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 अरे हेलमेट सर पे है गाइस सेकेंड राइड कमप्लीट हो गल तो गाइस सेकेंड राइड तो लै आहिलो रूपनगৰৰ পৰা আপোনাৰ চানমাৰী তো ইয়াৰে যিটো জাম চলি আছে গাইস আৰু অলপ দেৰি ৰখিব লাগিব তো এটা ৰাইড লাগিছে 108 টকা এইটো লৈ লও তো গাইস এটা রাইড এটা লাগিছে 108 টাকা এটা কত বা যায় সোনা ডাইরেক্ট 108 দেখা পাইছো আৰু রিসিভ কৰিছো তো আজি গাইস আজি একদম মার্নিং কম হৈ আছে এতিয়া বাজে আপোনাৰ 10:30 কালি 10:30 ওটিপি কব 0132 0126 ক'ত যাব আদাবাৰী এশ 8 টকা টমাটো নমাই দিলোঁ আৰু ইয়াৰ এমাউণ্ট হৈছিলে আপোনাৰ 108 টকা তো 108 টকাটো দিলে তো এতিয়া 3 নম্বৰ ৰাইড কমপ্লিট হৈ গ'লে 4 নম্বৰ ৰাইডৰ কাৰণে ৱেইট কৰি আছোঁ তো গাইজ দেখিলে আজি দিনটো এনেকুৱা আছিলে তো ফাৰ্ষ্ট ৰাইডটো যেতিয়া আহিছিলে 51ত ধীৰেনপাৰ পৰা গৰচুক যাব তো 51 টকাৰ এমাউণ্ট আছিলে যেতিয়া মই কাষ্টমাৰটো পিক আপ কৰিবলৈ কৈ আছিলোঁ তেতিয়া কাষ্টমাৰজনে কেনচেল কৰি দিছে তো এনেকুৱা গাইজ 4বাৰ বুকিং কৰিছে 4বাৰ কেনচেল কৰিছে তো যদি কাষ্টমাৰজন নাযায় বুকিং কৰিব নালাগে আমি এবাৰ যাম আকৌ
কেঞ্চেল কৰি আকৌ ঘূৰি আহিব লগা হৈ যায় তেনেকৈ তাৰপিছত এটা ফাৰ্ষ্ট ৰাইড লাগিলে ধীৰেণপুৰৰ পৰা আপোনাৰ বিৰুবাৰী তো বিৰুবাৰীৰ পৰা ৰাইডটো লাগিলে চানমাৰীৰ পৰা চিধা আদাবাৰীৰ কাষ্টমাৰটো পিক আপ কৰাৰ পিছত তো গাইজ 108 টকা হৈছিলে তো 108 টকাত আপোনাৰ যিটো কাষ্টমাৰটোক ৰাইড নমাই দিয়াৰ পিছত 108 টকাটো ল'লোঁ তাতে 1 ঘণ্টামান ৰখিলোঁ গাইজ জালুকবাৰীতো কোনো ধৰণৰ ৰাইড অহা নাছিলে তো সেইকাৰণে গাইজ মই ঘৰত আহি গৈছোঁ তাৰপিছত যদি গাইজ কোনোবাই যদি ৰেপিড' বা উবেৰত জইন কৰিব বিচাৰে তো ডেছক্ৰিপশ্যনত লিংক আছে তো 3 ঘণ্টা হিচাপত আজি মই 3 ঘণ্টা কাম কৰিছোঁ তো 3 ঘণ্টা হিচাপত আৰ্নিং ঠিক আছে কোনোবাই যদি কাম কৰিব বিচাৰে তো ডেছক্ৰিপশ্যনত লিংক আছে তো জইন কৰিব পাৰে আৰু যোৱাকালি দেখিছিলে 3 ঘণ্টাতে আপোনাৰ 510 টকা আৰ্নিং হৈ গৈছিলে গাইজ কিন্তু আজি কথা সদায় একে নাথাকে কেতিয়াবা বেছি হ'ব কেতিয়াবা কম হ'ব তো গাইজ আজিলৈ ইমানে কালি আকৌ লগ পাম বাই বাই